নমস্কাৰ প্ৰাইম ৰিপৰ্ট 18 চেনেলটোলৈ স্বাগতম জনাইছো। এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। তেন্তে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। এই মুহূৰ্তত দিব লৈছো আজিৰ প্ৰথমটো খবৰ। হৰিনামৰ ধ্বনিৰে মুখৰিত সোণাপুৰৰ জুবিন ক্ষেত্ৰ। হাজাৰ হাজাৰ গুণমুগ্ধই কৰিছে দুৱা প্ৰাৰ্থনা। পুৱাৰ পৰা আৰম্ভ হৈছে বিভিন্ন আধ্যাত্মিক কাৰ্যসূচী। 150 বাহিবাদকে একেলগে মায়াবিনীত তুলিব সুৰ। 100 আয়তী দলে জুৰিব নাম। বিয়লিলৈ প্ৰদৰ্শিত হ'ব ভাওনা। হৰিনামৰ ধ্বনিৰে মুখৰিত সোণাপুৰৰ জুবিন ক্ষেত্ৰ। হাজাৰ হাজাৰ গুণমুগ্ধই কৰিছে দুৱা প্ৰাৰ্থনা। পুৱাৰ পৰা আৰম্ভ হৈছে বিভিন্ন আধ্যাত্মিক কাৰ্যসূচী। 150 বাহিবাদকে একেলগে মায়াবিনীত তুলিব সুৰ। 100 আয়তী দলে জুৰিব নাম। বিয়লিলৈ প্ৰদৰ্শিত হ'ব ভাওনাও। জুবিনবিহীন এটা মাহে শোকবিহল ৰাজ্য জনতা। সমাধিত এক মুহূৰ্তৰ বাবে জুবিনক অকলে এৰা নাই অনুৰাগীয়ে। আজিও জুবিন ক্ষেত্ৰত হাজাৰ হাজাৰ জনতাৰ ভিৰ। দিব লৈছো পৰৱৰ্তী খবৰ। হোজাই কাকিত আজি প্ৰতিষ্ঠা হ'ব জুবিনদাৰ পূৰ্ণাংগৰ প্ৰতিমূৰ্তি। হাজাৰ হাজাৰ জনতাই আদৰি আনিলে জুবিনদা। লংকাৰ 21 নং কাকিত 11 ফুট দৈৰ্ঘ্যৰ জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপন। প্ৰাণৰ শিল্পীগৰাকীক এপল চাবলৈ ৰাইজৰ ভিৰ। হোজাই কাকিত প্ৰতিষ্ঠা হ'ব জুবিনদাৰ পূৰ্ণাংগৰ প্ৰতিমূৰ্তি। হাজাৰ হাজাৰ জনতাই আদৰি আনিলে জুবিন গাৰ্গক। লংকাৰ 21 নং কাকিত 11 ফুট দৈৰ্ঘ্যৰ জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপন। নগাঁৱৰ পৰা সহস্ৰাধিক জনতাই সমদলেৰে আদৰিলে জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি। যজ্ঞ নামৰ এজন যুৱকৰ প্ৰচেষ্টাত সম্পন্ন হৈছে এই কাৰ্য। উন্মোচন অনুষ্ঠানত উপস্থিত থাকিব লাখ লাখ জনতা। জুবিন গাৰ্গৰ সহযোগী শিল্পী ৰাজা বৰুৱা, শতাব্দী বৰা, পাৰ্থপ্ৰতিম গোস্বামীও থাকিব উপস্থিত। দিব লৈছো পৰৱৰ্তী খবৰ। PMAY ঘৰৰ বাবে জিঅ' টেগিঙৰ সময়সীমা বৃদ্ধি কৰা হ'ল। 22 অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে সময়সীমা। PMAY ঘৰ দিয়াৰ নামত টকা লেনদেন কৰা সকল সাৱধান হওক। টকা লেনদেন কৰাসকলে পৰিব বিপদত। ধন দাবী কৰিলে তথ্য সহকাৰে অভিযোগ দাখিল কৰক এই নম্বৰত। PMAY ঘৰৰ বাবে জিঅ' টেগিঙৰ সময়সীমা বৃদ্ধি কৰা হ'ল। 22 অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে সময়সীমা। প্ৰতিগৰাকী প্ৰকৃত হিতাধিকাৰীয়ে পাব চৰকাৰী পকীঘৰ। PMAY ঘৰ দিয়াৰ নামত টকা লেনদেন কৰাসকল সাৱধান হওক। টকা লেনদেন কৰাসকলে পৰিব বিপদত। ধন দাবী কৰিলে তথ্য সহকাৰে অভিযোগ দাখিল কৰক এই নম্বৰত। মানকাছাৰৰ খণ্ড উন্নয়ন বিষয়াই মুকলি কৰিলে ব্যক্তিগত ফোন নম্বৰ। ফোন নম্বৰটো হৈছে 6838912691। মানকাছাৰৰ খণ্ড উন্নয়ন বিষয়াৰ সকিয়নি। ঘোচ ল'লে আমাক জনাওক। ঘৰৰ বাবে ঘোচ বিচাৰিলে এই নম্বৰত দিয়ক অভিযোগ। দিব লৈছো পৰৱৰ্তী খবৰ। সোণাপুৰৰ জুবিন ক্ষেত্ৰত গঢ়ি উঠিছে অবৈধ দোকান পোহাৰ। চলিব উচ্ছেদ অভিযান। ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰাধিকৰণে জাৰি কৰিছে জাননী। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত অবৈধ দোকান পোহাৰ। 6 দিনৰ পিছতে চলিব উচ্ছেদ অভিযান। শীঘ্ৰে এই দোকান পোহাৰ খালী কৰাৰ নিৰ্দেশ প্ৰশাসনৰ। অচিনাকি লোকে নিশাটোৰ ভিতৰতে দিছে দোকান পোহাৰ। দোকান পোহাৰসমূহত অবৈধ সামগ্ৰী বিক্ৰী কৰা অভিযোগ। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিছে জাননী। দোকানসমূহত গুটখাকে ধৰি আন আন অবৈধ সামগ্ৰী বিক্ৰী কৰা অভিযোগ। শীঘ্ৰে দোকানসমূহ উঠাই নিনিলে চলিব উচ্ছেদ। দিব লৈছো পৰৱৰ্তী খবৰ। জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি চাবলৈ নিশাৰ পৰা পুৱালৈ ৰাজপথত হাজাৰ হাজাৰ লোক। আজি হোজাইৰ কাকিত স্থাপন হ'ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। নগাঁৱৰ পৰা প্ৰতিমূৰ্তি নিয়াৰ পৰত সকলোৱে এবাৰ প্ৰাণ ভৰি চালে জুবিন গাৰ্গক। জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি চাবলৈ নিশাৰ পৰা ৰাজপথত হাজাৰ হাজাৰ লোক। লংকাৰ কাকিত স্থাপন কৰা হ'ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো। নিশা প্ৰতিমূৰ্তি চাবলৈ ওলাই আহিল অগণন লোক। আজি এমহীয়াৰ উপলক্ষে স্থাপন কৰা হ'ব প্ৰতিমূৰ্তিটো। দিব লৈছো পৰৱৰ্তী খবৰ। জুবিনবিহীন এটা মাহ। সোণাপুৰত গুণমুগ্ধৰ ভিৰ। আজি সোণাপুৰৰ সমাধি ক্ষেত্ৰত বহু কেইটা কাৰ্যসূচী। 150 বাহিবাদকে একেলগে মায়াবিনীত তুলিব সুৰ। জুবিনবিহীন এটা মাহ। সোণাপুৰত গুণমুগ্ধৰ ভিৰ। আজি সোণাপুৰৰ সমাধি ক্ষেত্ৰত বহু কেইটা কাৰ্যসূচী। পুৱা 10 বজাৰ পৰাই বিভিন্ন আধ্যাত্মিক কাৰ্যসূচী। 150 বাহিবাদকে একেলগে মায়াবিনীত তুলিব সুৰ। 100 আয়তী দলে জুৰিব নাম।